ৰনোজ পেগুৱে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীক আন্দোলন কৰাৰ বাবে যি ইনচাল্টি কথা ক'লে তেওঁ চাগে নিজৰে অতি পাহৰি গৈছে 1980 পৰা মেচিক সাহিত্য শাসনৰ দাবী যি আন্দোলন চলি আহিছিল এই আন্দোলনত 1995 সময়ত ইয়াৰ চিন্তাধাৰা আগবঢ়োৱা ব্যক্তি হিচাপে পৰিচিত আছে ৰনোজ পেগু আৰু 2000 আৰম্ভণিতে টিএমপিকে নেতৃত্বত তেতিয়া সভাপতি জহদলে মেচিক অঞ্চলৰ বাবে 6 শ্বেডুলৰ দাবী অধিক তীব্ৰ কৰি তুলিছিল তেতিয়া অনুজ পেগুৱে এই দাবীটো জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাৰ ভূমিকা লৈছিল আৰু 20 বছৰ ধৰি টিএমপিকে দৰে ছাত্ৰ সংগঠনত থাকি আন্দোলনৰ মাজতে অনুজ পেগুৱে নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাইছিল আৰু এইজন মানুহে আজি আন্দোলন কৰাৰ বাবে ঠাট্টা কৰিব আহিছে প্ৰায় 1.5 বছৰ আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়া মুখ্যমন্ত্ৰী আহিছে তেতিয়া তেওঁ কৈছিল যে চেণ্টাৰৰ 50% ফিজ ৰিডিউচ কৰা হ'ব আনকি কেইদিনমান আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কিছু ছাত্ৰই এই কথা আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুক মনত পেলাই দিছিল কিন্তু একো সলিউচন নোলোৱাৰ বাবে 36 ঘণ্টা অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু আন্দোলন কৰাটো আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 19 মতে অপৰাধ নহয় বৰঞ্চ এয়া আমাৰ এক মৌলিক অধিকাৰ আৰু বিশেষকৈ অনুজ পেগুৰ কথা যদি কওঁ আগতে বহুতবাৰ দেখিছো তেওঁ এজন আকোগোজ ব্যক্তি যি নিজে যিটো সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্তৰ পৰা কাৰোবাৰ কিবা অসুবিধা হৈছে তাত তেওঁ একো মতলব নাই